ঐ বিকি সেইফালে চা চা বৰ ধুনীয়া ছোৱালীজনী আহি আছে তোৰ মূৰটোৰ পৰা একো দেখিয়ে নাপাওঁ ঐ পিছত যে আহি আছে এইটো বাপেক নিয়ক কেনেবাকে নহয় চাগে ন আহিলেতো লগতে আহিব ইমান পিছে পিছে আহিব জানো বৈ পতাই চাওঁগৈ পতেনি কেনেবাকে মাথাটো হাওলাচোন বে চাওঁচোন ক'তনো কিমান ধুনীয়া ছোৱালী দেখি দিলে আবে এজনী মই চিনি পাওঁ নহয় সেই পলাশৰ যে গাৰ্লফ্ৰেণ্ড হা তাইৰ লগত আহিছে আকৌ তাই ৰখা ৰখা বাইক ৰখা হাই আপুনি আবে মই যাম বুলি ভাবিছিলোঁ সি আগতীয়াকৈ গৈ একেবাৰে লাইনটো দিলেগৈ আৰু ভণ্টি তুমি ইহঁতক চিনি পোৱা নেকি পাওঁ আংকল ঠিক আছে হ'ব তেতিয়াহ'লে মই আহোঁ দেই আবে এইটো কি মক্কেল বে কি যে কথা কয় আৰু চিনি নাপালে বাৰু ছোৱালীজনীক মাতিম নে আমি ভণ্টি তুমি চিনি পোৱা নি সিহঁতক কথা নাই সুধিবলৈ বে আমাক কি একেবাৰে সেই ফাল্টু ল'ৰাব নিচিনা লাগে নি ইমান হেণ্ডচাম ল'ৰা আমিকেইটা আৰু সি মানে ক'বলৈ আহিছে কি মানে আমি কিডনেপাৰ ধেৎ চাল্লা হেৰি মানে অথনি চিনাকি হোৱা ভালকৈ নহ'ল নাই মই বোলো এতিয়াই কথা দুআষাৰ পাতোঁ আৰু ভালকৈ চিনাকিও হ'ম আৰু সেই বুলিয়ে তোমাক ৰখাই দিলোঁ বেয়া পালা নি আকৌ কি যে কয় আৰু দেই চিনাকি হ'লে জানো মানুহে বেয়া পায় তাতে পলাশৰ লগৰ বুলি জানোৱেই তাতেনো আকৌ কিহৰ বেয়া পাম বাৰু একো নাই ভালেই আকৌ মোকো চিনাকি কৰাই দিবি আকৌ তই অকলে অকলে চিনাকি নহবি আকৌ দেই ই যে আমাৰ লগৰে মানে দেই পলাশ আৰু মোৰ লগৰে ইয়াৰ নাম পল আৰু মোৰ নামটো জানাই বিকি তোমাৰ নামটো কি কোৱা আকৌ হাই আপোনাৰ নামটো মই বিকি বুলি জানো কিন্তু তেওঁৰ নামটো আজিহে জানিছোঁ মই মানে তাইৰ মুখত চব শুনিলোঁ আৰু তাইৰ চব ডিটেইলছ মোক ক'লে তাৰপাছত আৰু মই ভাবিলোঁ দুইটাকে আজি লগ কৰাইহে এৰিম সেয়াই আৰু মাহীক ক'লোঁ বোলো বজাৰ যাওঁ মাহীয়ে ক'লে যোৱা আকৌ পতাপত ওলাই আৰু তাইক ক'লোঁ ফোন কৰা একেবাৰে ৰ'বলৈ সময় নাই আৰু বাইদেৱে মোৰ নাম পাপৰি দেই কি ধুনীয়া নাম একেবাৰে মানুহজনীৰ লগত নামটো মিলাই দিলে আৰু দেই ভগৱানেও সৃষ্টি কৰোঁতে চাগে ভালকৈ চাই চিতিহে মানে সৃষ্টি কৰিছে আৰু আমাক আৰু এই থপককৈ পেলাই দিলে আৰু যা যা তহঁতি মানে আৱৰ্জনা আৰু ইমান ধুনীয়া একেবাৰে নামৰ সৈতে আৰু এইক আৰু মই যেনে তেনে মানে নিজৰ কৰিবই লাগিব আৰু এইটো চান্স এৰি দিয়া নহ'ব আৰু কি তাতে নাম আৰু দুইটাৰ নাম একেলগে মিলি গৈছে পাপৰি বিকি দুইটাৰ যদি নাম লগাওঁ এইপিনে আমাৰ ল'ৰা ছোৱালী হ'লে ল'ৰা হ'লে এইপিনে ৰিকি আৰু ছোৱালী হ'লে পৰিও হৈ যাব কি মজা কি ভাবিলা সিনো কি ভাবিব ভাবি আছো মই যেনে তেনে পতাম ভাবিছিলোঁ আৰু কাৰোবাৰ লগতহে হ'বগৈ যেন লাগিছে আৰু ভাবিছোঁ তাকে ইটো কেতিয়াও ছোৱালীৰ লগত ইমান কথা নাপাতে আজি ইমান কথা পাতিছে বে মানে ধুনীয়া দেখি ইও মানে পিছলি গ'ল আৰু গম পাই গৈছোঁ সেইকাৰণে চান্সটো লৈছে মোক নিদিব চান্সটো মই নেপাম যেন লাগিছে বাৰু নাই কিনো ভাবিম এটা কথা খালি দেই তুমি যে আপুনি আপুনি বুলি নক'বা আকৌ আমাৰ দুটাৰ মানে এইজটো প্ৰায় ওচৰা ওচৰি হ'ব যেন লাগিছে দেই সেইকাৰণে আপুনি বুলি কোৱাতকৈ তুমি বুলি ক'লে বেছি ভাল লাগিব নহয় জানো মানে ফ্ৰী লাগিব আৰু কথা পাতিবলৈও হয় নাই হ'ব ঠিক আছে তুমি বুলিয়ে ক'ম আপুনি বুলি আজিৰ পৰা নকওঁ আৰু এতিয়া আমি এটা কাম কৰোঁ আমি তালৈকে গৈ থাকোঁ ব'লা তাই নহ'লে মোক একেবাৰে বহুত বেয়া পাব বহুত সময় হ'ল নহয় অলপ চান্স দিলোঁ আৰু কাবাবনে হাৰ্দি হ'বলৈ মন নাছিল যে বেচেৰাকেইটা কিমান দিনৰ মূৰত লগ কৰিম বুলিও কৰিব পৰা নাছিল এতিয়া চান্স পাইছে আৰু তাতে আমি বহি কি কাৰণে থাকোঁ হয় নাই এতিয়া যাওঁ আৰু ঠিকে কৈছা ব'লা তালৈকে গৈ থাকোঁ ময়ো পলাশৰ গাৰ্লফ্ৰেণ্ডক দেখা নাই নহয় চাই আহোঁ চান্সতে পিছে কথা এটা হ'ল নহয় বিকি বাইকততো তিনিটা নধৰে তই এটা কাম কৰ নহ'লে তই খোজকাঢ়ি গৈ থাক আমি দুটা গৈ থাকোঁ বাইকত নালাগে তুমিয়ে বাইকত গৈ থাকা আমি খোজকাঢ়িয়ে গৈ থাকোঁ পালোগৈ আৰু বেছি দূৰ নহয় সেইটো কৰি আমি খোজকাঢ়িয়ে যাব পাৰিম এনেও তিনিটা বাইকত নধৰে নহয় কি লগৰ দে তহঁতি মই ভাবিছোঁ এইপিনে চেনেলটো কেনেকৈ ঠিক কৰিব পাৰোঁ সি লাগি আছে ঠিক কৰাত মানে বাইকত উঠাই লৈ যায় হেনো চাল্লা যা তই গৈ থাক আমি গৈ আছোঁ চান্স এটা মাৰিম ভাবিছিলোঁ সেইটোও নাপালোঁ চাল্লা মোৰ কপালখনে ফুটা নেকি বে সি গ'লেই আমিও গৈ থাকোঁ ব'লা লাহে ব'লা গৈ থাকোঁ মোক বহিবলৈ বুলি কৈ নিজে গায়ব ক'তনো আৰু গ'ল দেই ইফালে পাপৰি বাজনীও ইমান দেৰি হ'ল যোৱা এতিয়ালৈকে আহিবই খবৰ নাই বেং ফুলৰ থোপাটো দেখি বৰ ভাল পাব এনেওতো ছোৱালী মানুহে ফুল ভাল পায় মোক তেতিয়া আৰু অলপ বেছিকৈ ভাল পাব ছাৰপ্ৰাইজ লোৱা তোমাৰ কাৰণেতো আনিছোঁ এইপিনে মই বাহিৰত গৈছিলোঁ নহয় এতিয়া তাত দেখিলোঁ সৰু ল'ৰা এটা ইমান ধুনীয়া ফুলৰ থোপা মানে বিক্ৰী কৰি আছে মই ভাবিছোঁ তোমালৈ এটা লৈ আহোঁ আৰু তুমি ভাল পাবা
থেংক ইউ ছ' মাছ ফুলথোপা দিয়াৰ বাবে। ইমান ধুনীয়া ফুল এইখিনি যে আনি দিলা। তাৰমানে তুমি বাহিৰলৈ এইবোৰ আনিবলৈকে গৈছিলা ন? মই ভাবিছোঁ আকৌ মোক অকলে অকলে বহাই ক'ত গ'ল বাৰু, খুব চিন্তা হৈছিলে আৰু মোৰ জানানে। কিন্তু মনটো বেয়া লাগিছে জানা, তোমাক যে মই একো দিব পৰা নাই। ধেত আকৰিজনী, মই কি তোমাক কিবা দিলোঁ বুলি তুমি মোক কিবা দিব লাগে কথা আছে নেকি হে? এইবোৰ আকৌ টেনশ্যন লৈ নাথাকিবা, গম পাইছা নাই? তুমি মাত্ৰ মোক সঁচা মৰম দিলেই হৈ যাব। আৰু সদায় ফোন কৰিবা আকৌ লগ কৰিবলৈ এদিন মিলাবা আৰু, হয় নাই? কথাটো চিন্তা কৰি চাম বাৰু। এতিয়া শুনা নাই, এইবোৰ বাদ দিয়াচোন। আমি ইয়াৰ পৰা ওলাই দিওঁ ব'লা, বহুত দেৰি হৈ গ'ল জানা, ঘৰো যাব লাগে নহয়। সিহঁতি আহিলে বাহিৰে বাহিৰে যামগৈ আকৌ ইয়ালৈ আহিলে বহিব, কথা চথা পাতোতে দেৰি হ'ব লাগিলে ঘৰত আকৌ গালিহে শুনিব লাগিব। ব'লা ব'লা আমি বাহিৰলৈ ওলাই দিওঁ। ঠিক আছে তেতিয়াহ'লে ব'লা, কিন্তু মোৰ যাবলৈ মন যোৱাই নাছিলে, তথাপিও নগ'লেওতো নহ'ব ন, উপায় নাই আৰু। হ'ব আৰু ব'লা ব'লা।